হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ সম্মৰ বিদুলী চাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ। আজি লৈ আহিছোঁ ঈশ্বৰ ছবিখনৰ এটি গীতৰ ৰেকৰ্ডিঙৰ কিছু দৃশ্য। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গীতৰ ৰেকৰ্ডিং হৈছে ৰাজগড়ত থকা মায়া ষ্টুডিঅ'ত। আৰু গীতটোৰ বিষয়ে অকণমান জনাওকচোন। মই ব্ৰিজিকেশ। আচলতে এটি খুব সুন্দৰ খবৰ। আমাৰ পৰিচালক চিনেমা পৰিচালক ৰুবুল দাস তেখেতৰ এখন খুব সুন্দৰ চিনেমা আহি আছে আমাৰ অসমীয়া জগতৰ। চিনেমাখনৰ নাম হ'ল ঈশ্বৰ। সেই চিনেমাখন ধুনীয়া পাৰিবাৰিক চিনেমা, সকলোৱে উপভোগ কৰিলে নিশ্চয় ভাল পাব। আজি আমাৰ সেই চিনেমাখনৰ এটি গীত ৰেকৰ্ডিং কৰিলোঁ আৰু সেই গীতটি মানে খুব সুন্দৰ গীত লিখিছে আৰু ৰাজীৱ দাই মিউজিক কৰিছে গীতটি, ৰুবুল দাৰ ডাইৰেকশ্যন। চ' আমাৰ গীতটিক লৈ আমি বহুত আশাবাদী, চিনেমাখনলৈ আমি আশাবাদী। চ' সকলোৱে চিনেমাখন উপভোগ কৰিব খুব সুন্দৰকৈ। আমাৰ আজি ঈশ্বৰ চিনেমাখনৰ এটি গীত ৰেকৰ্ডিং কৰিলোঁ আমি। চ' খুব সুন্দৰ গীত, সুন্দৰ লিখনি আৰু ৰাজীৱ দাই সুন্দৰ মিউজিক কৰিছে। গীতটি পাৰিবাৰিক গীত হ'ব। চ' খুব ধুনীয়া গীতটি, অকণমান গুণগুণাই দিছোঁ গীতটি। মেলা খেলোৱা নব দাদা নবৌহে ৰং সানি কৰিলে জুৰুলা, এনেকুৱাকৈ ধৰণৰ গীতটি আৰম্ভ হ'ব আৰু খুব সুন্দৰ চিনেমাখন চাব। নিপেন গোস্বামী আমাৰ তেখেত নিপেন গোস্বামী ডাঙৰীয়া আমাৰ এই চিনেমাখনত অভিনয় কৰিছে আৰু ৰুবুল দাৰ খুব সুন্দৰ ডাইৰেকশ্যন চিনেমাখনত, সকলোৱে উপভোগ কৰিব। ধন্যবাদ। গান গাই থকা গৰাকীক ধৰিব পাৰিছেনে বাৰু? নিশ্চয় নাই পৰা নহয়নি? ৰ'ব চিনাকি কৰাই দিছোঁ। এওঁ হৈছে ভনিতা নাথ বৈশ্য। ভনিতা বা ৰুবুল দা আছিল ক্লাছমেট। ৰুবুল দাই গানৰ বাবে এটা এড দিছিল, তাতে ভনিতা বাই যোগাযোগ কৰি গানটো গাবলৈ আহিছে আৰু এয়া ভনিতা বাৰ স্বামী, দুয়োজন একেলগে আহিছে। গীতটোক লৈ ভনিতাবাৰ অনুভৱ কেনে সেয়া অকণমান জানিবলৈ চেষ্টা কৰিম। ৰুবুল দাসৰ পৰিচালনাৰে ঈশ্বৰ চিনেমাখনত মোৰ আজি এটা গীত ৰেকৰ্ডিং হ'ল। নৱপ্ৰজন্মৰ চলচ্চিত্ৰ পৰিচালক ৰুবুল দাসৰ ফেচবুকত এটি মই পোষ্ট পালোঁ। সেই মৰ্মে মই কল কৰিলোঁ। সেই ৰুবুল দাসৰ আহ্বান মৰ্মে মই ঈশ্বৰ নামৰ চিনেমাখনত এটি অলৰেডি মই গীত ৰেকৰ্ডিং কৰিলোঁ। কথাটো হ'ল মই তেওঁক হাইস্কুলীয়া জীৱনৰ পৰাই লগ পাই আহিছোঁ, কিন্তু কোনোদিনো আমাৰ মতা বোলা নাছিল, মাত বোল একো নাছিল। ক্লাছত বহে তেওঁ পিছফালে বহে, আগফালে কোনোদিনো বহা নাছিল। মই বেছিভাগ আগতে বহিছিলোঁ। গতিকে তেওঁ কোনো ছোৱালীক বা আনকি ল'ৰাৰো খুব কমেই আছিল লগ বন্ধু তেওঁৰ। সেনেকেই আমাৰ স্কুলীয়া জীৱন শেষ হ'ল। হৈ পেলাই তেওঁ ক'ত কি কৰি আছে বা মই ক'ত কি কৰি আছোঁ, তেনেকুৱাকৈ আৰু বা এনেকুৱাকৈ আমাৰ কলেজীয়া জীৱনবোৰো পাৰ হৈ গ'ল। এতিয়ালৈ কোনো মানে মাজত এই সময়খিনি, এই ব্যৱধানখিনিত যোগাযোগ নাই, একো নাই। গতিকে হঠাতে সেইদিনা সেই পষ্টটো পাই মই কল কৰিলোঁ আৰু তাৰপিছত ৰুবুল দাসৰ আহ্বান মৰ্মে মই সেই গীতটিত কণ্ঠদান কৰিলোঁ। এই জগতে তেওঁক মই শলাগ লৈছোঁ বা ধন্যবাদ যাচিছোঁ। গতিকে কথাটো হ'ল যে তেওঁ ইমান নম্ৰতা নুবোলা
ল'ৰাটো যে আজি বা ইমান কষ্টত ডাঙৰ হোৱা, যে তেওঁৰ ঘৰৰ আৰ্থিকভাৱে খুব দুৰ্বল আছিল, গতিকে সেই একেখন স্কুলতে পঢ়া, একেখন গাঁৱতে আমি ডাঙৰ হোৱা, যদিও ইমান সেই ল'ৰাজন যে আজিৰ এই ৰুবুল দাস সম্পূৰ্ণ দুটা ৰূপত মই দেখা পালোঁ, বা এতিয়া বৰ্তমান যিটো ৰুবুল দাস বা তেওঁৰ যিখন প্লেটফৰ্ম ভাবিলে আচৰিতে লাগে। মই কামনা কৰিছোঁ তেওঁ আৰু আগলৈ আৰু বহুত আগবাঢ়ি যাওক, উচ্চ শিখৰলৈ এই জগতখনত তেওঁ আগবাঢ়ি যাওক। আমি সকলোৱে তেওঁক উৎসাহ যোগোৱা উচিত। ইমান বছৰে তেওঁ এনেকুৱা এখন জগতত যে কাম কৰি আছে, মই সেয়াও জনা নাছিলোঁ, বা যদিও বা পেপাৰে পত্ৰই বা নিউজবিলাকত পাইছোঁ, কিন্তু সেই আমি পঢ়া বা মোৰ লগত পঢ়া সেই ৰুবুল দাস যে এই ৰুবুল দাস, মই সেইটোও জনা নাছিলোঁ। এতিয়াহে গম পালোঁ আজি কিছুদিন আগত, সেই পষ্টটো পোৱাৰ পিছত। পুলিন কুমাৰ বৈশ্য মোৰ হাজবেণ্ড, আৰু মোৰ ভাইটি নৱজ্যোতি নাথ, দুয়োৰ লগত মই গ'লোঁ। আহক আমি এই ৰুবুল দাসৰ ঈশ্বৰ নামৰ চিনেমাখনত আমি সকলোৱে সহযোগ কৰোঁ, তেওঁক আগুৱাই নিয়াৰ কাৰণে আমি যাতে সকলোৱে সহযোগিতা আগবঢ়াওঁ, চাওঁ বা চাবলৈ আমি আগ্ৰহী হৈ থাকোঁ, ছাপোৰ্ট কৰোঁ তেওঁক। গতিকে আৰু যিটো মই গীত গালোঁ সেইটো হাজবেণ্ড পুলিন কুমাৰ বৈশ্য, তেওঁ কিছু গীতটিৰ কিছু অংশ লিখিছে, আৰু ঈশ্বৰ চিনেমাখনৰে আৰু এটা গীত তেওঁ মোটামুটিভাৱে গোটেইখিনি বুলি ক'লেও ভুল নহয়, অকণমান আছে বেলেগৰ, সেইখিনিও লিখিছে। আৰু অলৰেডি আৰু আজিটো যে একদম প্ৰমিনেণ্ট পুৰা আজি অলপ কিবা এটা লাগি গৈছে, আজি এনেকুৱা টাইপ হয়। আজি ৰঙৰে মেলা খেলোৱা নব দাদা। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চিনেমাখন চাবলৈ নাপাহৰিব। ধন্যবাদ।